মই আপোনালোকক এটা নতুন ব্যৱসায়ৰ লগত চিনাকি কৰি দিম। ব্যৱসায়টো হৈছে তামোলৰ ব্যৱসায়। কিদৰে এজন মানুহে তামোলৰ ব্যৱসায় কৰি উপাৰ্জন কৰিব পাৰিব বা তামোলৰ এই হল ব্যৱসায়টো কেনেকৈ চলি আছে গোটেইখিনি কথা আমি এই ভিডিঅ'টো জনাবলৈ চেষ্টা কৰিম। মোৰ লগত আছে আমাৰ কাষৰে এজন দাদা আৰু দাদাই বহু বছৰ ধৰি তামোলৰ লগত জড়িত হৈ আছে আৰু এখেতক পোনপ্ৰথমে মই চিনাকি কৰি দিব বিচাৰিছোঁ। এখেতৰ ভাল নামটো হৈছে ৰতন দাস আৰু বৰ্তমান এখেতৰ ঘৰ হৈছে বাস্কা জিলাত সোৱণশিৰি। তো দাদা পোনপ্ৰথমে মই সুধিব বিচাৰিছোঁ ব্যৱসায় কেনেকুৱা চলি আছে? বৰ্তমান ভালে চলি আছে। শুনিছোঁ নিজৰ ব্যৱসায় বোলে বেলেগক ক'ব নাপায়। কথাষাৰ কিমান দূৰ আছা? সঁচা হয় মানে বেলেগক শিকলি আৰু নিজৰ ভাত মৰা যায়। সেইটো নহয়, আচলতে আপোনাৰ পৰা যদি 2-4জন মানুহ ইনস্পায়াৰ হৈ কিবা এটা কাম আৰম্ভ কৰে আপুনি বহুত পুণ্যৰ কাম কৰি আছে। সেইটো হৈ গৈছে। সেই কেইজন মানুহৰ ঘৰত চলি থাকিব আপোনালোকৰ কাম। এতিয়া তামোলৰ দাম কেনেকুৱা চলি আছে কওকচোন? এতিয়া 60ৰ পৰা 65 টকা ৰাখবা পাৰো আমি। কাঁচা তামোলৰ? পকা তামোলটো। পকা তামোলটো আচ্ছা। কাঁচা তামোলৰ দাম কিমান চলি আছে? কাঁচা তামোলটো বৰ্তমান চলাই নাই, এতিয়া ৰাখাই নাই পকা চলাৰ পৰা। আৰু কি কয় চুপাৰীৰ দাম বিলাক? চুপাৰী 200ৰ পৰা আছে 300ৰ ভিতৰত ভালটো হ'লে। এইটোতো হয় যে দাম আজি যিটো দাম চলিছে কালিও সেইটো দাম চলিছে? নহয় নহয়, উঠা নামা হৈ থাকো। নামা হৈ থাকে। আচ্ছা। তাৰমানে তামোলৰ দাম নিৰ্ভৰ কৰে মানে ছাপ্লাইৰ ওপৰত। যেতিয়া ছাপ্লাই বেছি হ'ব ডিমাণ্ডো কমি যাব আৰু ছাপ্লাই যেতিয়া কমি যাব ডিমাণ্ডটো বাঢ়ি যায়। আপোনালোকে দামবিলাক এনে বাগান হিচাপত কিনে না খুচুৰাকেও? এনে বাজাৰে বাটত এনেকৈ ৰাস্তাত কিনো আৰু বাগানো কিনা যায়। সৰু সুৰা বাগান কিনা যায়। আচ্ছা। বাগান কিনিবলৈ হ'লে এজন ব্যক্তিক কিমান টকাৰ প্ৰয়োজন হয়? মিনিমাম 2 লাখ টকা হ'লে ক'ব পাৰি আৰু 1.5-2 লাখ টকা হ'লে ক'ব পাৰি আৰু। আচ্ছা। আৰু যদি এজন মানুহে যদি বাগান কিনিব পইচা নাই হাতত, যদি খুচুৰা ব্যৱসায় কৰিব খোজে তেওঁ কিমান টকা এটা ইনভেষ্ট কৰিব লাগিব? 40-50 হাজাৰ হ'লেও হয়, চলি যাব পাৰি। 40-50 হাজাৰ টকা। বাকী আপুনি এই তামোলৰ ব্যৱসায়টো চুপাৰী হিচাপত বিক্ৰী কৰে না? ডাইৰেক্ট গুদামত দি আছো আমি বৰ্তমান তামোলটো। ক'ত পঠাই আছে আপুনি? নিকাচিতে দি আছো আমি, নিকাচিৰ গুদামত। নিকাচিৰ পৰা ক'ত যায়? তামোল শিলচৰ যায়। বৰপেটাত নাযায় নেকি? বৰপেটাত তামোলটো নাযায়, চুপাৰীতে যায়। চুপাৰীটো যায়। তেওঁলোকে চুপাৰীটো এপ্লাই কৰে। তাতে শিলচৰ ইণ্ডাষ্ট্ৰি আছে চাগে? আছে বোধহয়, আমি ইমান নাজানো, যাই পোৱা নাই। বাকী লাভালাভ কিমান? এনে অলপ হাজাৰ চিষ্টেমত হৈ থাকে আৰু ডেইলি 700-800, 1000-1200 কেতিয়াবা বেছিও হয়, 1500-2000 হয়। তামোলৰ লগত কিবা বেলেগ ব্যৱসায় কৰে না আপুনি? তামোল বৰ্তমান তামোলে কৰো। এতিয়া আগতে বেলেগ কিবা কাৰণে কৰিছিলো, এতিয়া কৰা নাই। তামোলে কৰি আছো, তামোল চুপাৰী। তামোল চুপাৰী কৰিছে। এতিয়া যদি আপোনালোকক কোনোবা এজন ব্যক্তি যদি তামোল দিব খোজে কেনেকৈ কণ্টেক্ট কৰিব? আমি ইমান ডাঙৰ বেপাৰী নহয়, সৰু বেপাৰী, য'তে মানে 2-1 কেজি তামোল ৰাখো আৰু মানে কণ্টেক্ট আছে। যদি বেছিকে থাকে কোনোবা তামোল আমাক কণ্টেক্ট কৰিলেও পাব, বা তোমাক কণ্টেক্ট কৰিলেও আমাক নাম্বাৰটো দি দিবা। নাম্বাৰটো মই স্ক্ৰীনত দি দিম আৰু এনে। আচ্ছা। দাদাক কোৱাৰ পৰা দেখি আছো যে ইমানখিনি কষ্ট কৰি আছে বা ইমানখিনি ব্যস্ততাৰ মাজতো যি অলপমান টাইম উলিয়াই আমাৰ লগত কথা পাতিছে তাৰ বাবে অশেষ ধন্যবাদ। একদিন এটা কাম কৰিম দিয়ক, আপোনালোকৰ ঘৰত গৈ এটা ভালকে ডিটেইলছত ভিডিঅ' এটা বনাম, যদি আপোনালোকে বেয়া নাপায়, না কি কয়? ভিডিঅ'টো অকণমান খদ্দৰ হয়, দাদাই অকণমান যিহেতু ব্যস্ত হৈ আছে, তো আশা কৰিছোঁ কিবা এটা লাগতিয়াল ইনফৰমেশ্যন আপোনালোকক জনাবলৈ পাৰিলোঁ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আমাৰ এই চেনেলটোৰ লগত জড়িত হ'বলৈ একদমেই নাপাহৰিব। আজিলৈকে সামৰণি মাৰিছোঁ। ধন্যবাদ।